কি ফটুৱা আমি হাজু নমস্কাৰ মই প্ৰিয়ক্ষা আপোনালোক সকলোকে এটা ৰাতিপুৱা সুন্দৰ ৰাতিপুৱালৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱাই বৰ্তমান ৰাতিপুৱাই মানে 10:30 হ'ল দেখিছেনে 10:30 বন্ধ হৈ গ'ল 10:30 হ'ল 10:30 আমি মই ওলাই আহিছোঁ এফালে যাব লাগে বিশেষ এটা কাৰণত আৰু দুজনমান আহি আছে তেওঁলোকক বাটত লগ পাম আৰু ক'ত গৈ আছোঁ কি কথা কিয় গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু গম পাই থাকিব আহক ঐ ক'ত যাৱ আমাৰ এইজনে আকৌ আমাৰ নতুন সদস্য এইজনে ঐ হাই কৈ দে হাই ক ৰ'বলৈ সময় নাই হাই ক হাই ক এইফালে চা তই এইফালে চা আকৌ চা নেচাই এইফালে চা এইটো চা হাই ক চাইছে হাই 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 থাকিবি দেই এতিয়া অকণমান থাকিবি দেই থাকিবি নাই ৱাহ 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 কামুৰিছে যে ৱাহ কামুৰিব লাগিছে তোক ৱাহ কি কৰিছানো অইন কি কৰিছা কেলে এনেকৈ বহি আছানো থিয় হৈ অকলে অকলে যাবলৈ আহিছে কথা ক'বলৈ আহিছে নেমাতো যা তোমাক নিনিও কাৰণে মনটো বেয়া নামাতে ওলাই আহিছোঁ যাওঁ বাই বাই চাই আছোঁ মোৰফালে নেচাই পাতাই নিদিয়ে ৰ'দ ওলাই যাওঁ আধা আহিলোঁ আধা অহাৰ পাছত আধা এজন পোৱাহিয়ে নাই এনেই ৰৈ থকাতকৈ ভাবিলোঁ আমি চাহ খাওঁ এয়া চিংৰা আৰু চাহ এনেই টাইমটো পাছ কৰিবলৈ ইমান ৰ'দ ক'ত হৈ থাকিম গতিকে চাহ চিঙৰা খাই লওঁ দাদি আহি লওঁ ইমান দেৰিকৈ আহি পাইছে এইজনসকল আহি লওক আমিও এতিয়া ইমান সোনকালে লগাওঁ ভিৰত ফচিলোঁ মানে আজি চিলড্ৰেন ডে হয় আজি 14 নৱেম্বৰ পৰা লেটেষ্ট পজিশ্যন এইফালে আমাৰ কলেজ এৰিয়াটো এইফালে চব স্কুল আছে এইখিনি গোটেইখিনি স্কুল LFS তাৰপিছত এইফালে MDK কানৈ গোটেই ৰাস্তাটো বৰ বেলেগ ভিৰত ফচি আছোঁ আমি ইফালে ৰৈ আছে ফোন কৰি আছে ফোনটো লগা নাই আৰু আমি জেগাটোও চিনি পোৱা নাই এইডোখৰতে আমি চাৰ্চ আছে চাৰ্চটোৰ ওচৰতে ৰৈ আছোঁ কেতিয়া লগ পাওঁ জানো আমি আহি পেলাই MDK কলেজৰ ওচৰত আহিছোঁ বাইদেউ এগৰাকীক বিশেষ এটা কাৰণত লগ কৰিব আহিছোঁ আমি একচুৱেলি আপোনালোকক জনাবলৈ বিচাৰিছোঁ আমাৰ অসমৰ হাৰ্ট থ্ৰব জুবিন দাৰ এইবাৰ গল্ডেন জুবলি 50 সংখ্যক জন্মদিন গতিকে আমি ডিব্ৰুগড় জুবিন গাৰ্গ ফেন ক্লাবৰ কেইজনমান মেম্বাৰ্ছ মানে আমি আজি কেইজনমান মেম্বাৰ্ছে ওলাই আহিছোঁ আমি এটা মানে প্ৰগ্ৰেম এটা এৰেঞ্জ কৰি আছোঁ কি কৰিছোঁ সেইটো আপোনালোকে পিছত গম পাব আমি এটা সেই প্ৰগ্ৰেমটো এৰেঞ্জমেণ্টৰ কাৰণে অকণমান ঘূৰি ফুৰিছোঁ 18 তাৰিখে যিটো পালেগৈ দাদাৰ বাৰ্থডে আৰু চবেই গম পাই বা জুবিন দাৰ বাৰ্থডে পাতিব যোৰহাট কোৰ্ট ফিল্ডত গতিকে সকলোকে আমি তাত লগ পামেই আমি চাই ফূৰ্তি ফাৰ্তা কৰিমেই আৰু আমি কথা পাতি আছে কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকিব আৰু ইয়াৰ পাছতে আমি যাম AMC লগ পাই আছোঁ AMCত আমি বিশেষ কাম এটাৰ কাৰণে যাম দাদাৰ বাৰ্থডে স্পেচিয়েলৰ কাৰণে যাম ঠিক আছে তেতিয়াহ'লে আৰু অকণমান ছাছপেন্সত ৰাখি আছোঁ কি কৰি আছোঁ আপোনালোকক গম পাই থাকিব কাম কৰা আপোনাৰ আৰু মানে জুবিন দাৰ বাৰ্থডে আহি আছে আমি এটা প্লেনিং কৰি আছোঁ কি প্লেনিং কৰি আছোঁ সেইটো চবেই শেষত গম পাব আৰু সেইকাৰণে আমি প্লেনিং লগ কৰিবলৈ আহিলোঁ অলপ সহায় সহযোগিতা কৰি আছোঁ কিন্তু কিহৰ কাৰণে তেওঁক লগ কৰিব আহিছোঁ সেইটো পিছত লগ পাব আৰু কেমেৰা বেক চাইড আহিছে সেইটো কাম নাই মোবাইল টিপাব কিনা বেলেগ কাম নাই কি কৰি আছোঁ কি কৰি আছোঁ এটা কাম হৈ গ'ল ৰ'বলৈ সময় নাই এতিয়া বৰ্তমান বাজিলে হাঁহিছোঁ চাহ মই যে কিবা এটা কৰিছোঁ সেইফালে এজনে হাঁহি দিছে আৰু প্ৰেচিডেণ্টে মানে আমাৰ ৰ'দ কাৰণ ৰ'বলৈ সময় নাই ৰ'বলৈ সময় নাই এতিয়া আমি ক'ত যাম যে আমি এতিয়া যাম AMCত তাৰপিছত AMC পৰা আমি যাম সৃষ্টি হস্পিটেল ন সৃষ্টি হস্পিটেল কিবা কিবি কাম আছে এয়া মোৰ মুখা পিন্ধি লওঁ তাৰপৰা গৈ আছোঁ আৰু কিবা কিবি ক'ৰবাত আজি দিনটো বছৰতে ওলাই আহিছোঁ আৰু যাবৰ কাৰণে দাদা কি ফটুৱা আমি হাজু বৰ্তমান আমি আহি পালোঁ এতিয়া AMC এইটো চিলড্ৰেন ৱাৰ্ড আচ্ছা এতিয়া আমি ইয়াৰ বাইদেউগৰাকীক ডক্টৰ মমী নেওগ বাইদেউক লগ কৰিবলৈ আহিছোঁ কি হ'ল কি হৈছে कौन है ये लोग कहां से आते हैं ये
আমাৰ ফাইনেলি কাম হৈ গ'ল প্ৰিন্সিপাল ছাৰৰ পৰা আমি পাৰ্মিশ্যন পাই গ'লোঁ আমি এটা মানে বিশেষ এটা কামৰ বাবে 18 নৱেম্বৰত আৰু এতিয়া আমি গৈ আছোঁ ক'লে পেট পূজা কৰিবলৈ ৰাতিপুৱা 10টাতে ওলাই আহিলোঁ কাৰো পেটত একো খুটকট এটাও পৰা নাই এতিয়া আমি গৈ আছোঁ কিবা এটা খাওঁ তাৰপিছতে আৰু কিবা কাম আছে যদি নাজানোৱে ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্টটো পিছলৈ আহি আছে জানো আছে নাই অঁ আছে 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 খাবলৈ আহিলোঁ খাবলৈ আহোঁতে এগৰাকী মানে আমাৰ একেবাৰে পুৰণা এগৰাকীক লগ পালোঁ আজি 5 বছৰৰ মূৰত নাই মানে 5 বছৰ আগতে চিনাকি আৰু 2 বছৰ মূৰত আকৌ লগ পাইছোঁ তাৰপিছতে এইফালে আমাৰ এই দুজন খাবলৈ বহিছে এতিয়া কি অৰ্ডাৰ দিছ থালি আৰু গাহৰি গাহৰি নাপায় সেইকাৰণে মই সোমাইছোঁ একচুৱেলি গাহৰি নাপায় বুলি কৈছোঁ সেইকাৰণে ইয়াত সোমাইছোঁ বাকী গাহৰি তুমিও খাবা দিয়া তুমি খালা আমাক একা খুৱাই গৈ খাই দিলা আগতে ফোন কৰি থ'লোঁ খাবলৈ আহিম বুলি এতিয়া আগতে খাই যোৱা ঠিক আছে আমি খাই লওঁ খানা চানা খাই লওঁ তাৰপৰা ঘৰলৈ আজিলৈ হৈ গ'ল আৰু খানা আহি গ'ল আমাৰ খানা हाँ ये कर लो पहले ধুনীয়াকৈ সুদাভাত দিছা যে আৰু নিদিয়া নেকি দিব ফটোমাত ব্যস্ত হৈ আছে এতিয়া খানা খাই লওঁ খানা আগত ৰৈ থকা স্বভাৱ নাই খানা চানা খাই লওঁ ঘৰ আহিলোঁ আৰু সন্ধিয়া লাগি গ'ল ঘৰ আহোঁতে আৰু গোটেইখিনি কাম ধুনীয়াকৈ হৈ গ'ল আৰু একেবাৰে আপোনালোকৰ আৰু এটা নতুন ভিডিঅ' লগ পাম এই গেটতে ৰৈ আছে চাওক মোৰ কাৰণে কি হ'ল হা ইমান দেৰি নাই বুলি হয় নাই ওলাই আহিব লাগিছে ঠিক আছে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই প্ৰেক্ষা আপোনালোকক লগ পাম ভিডিঅ'টো শেষলৈকে চাব কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব নাপাহৰিব আৰু এটা স্পেচিয়েল ভিডিঅ' হয় আৰু এটা বিশেষ স্পেচিয়েল ভিডিঅ' আপোনালোকে বহুত সোনকালে আহি আছে গতিকে চাই থাকিব